নমস্কাৰ দেই সকলো বন্ধু বান্ধৱীসকল, কোনে কোনে টেঙা খাই ভাল পায় বাৰু জনাবচোন, কমেণ্ট এটা কৰি দেই। এই আমাৰ ঘৰৰ আগতে বগৰী আছিলে এজোপা নহয়, কেইবাজোপামানো আছে, কিন্তু এজোপা বগৰী অকণমান পাছতীয়াকৈ পকে আৰু খাবলৈও বহুত ভালেই। ঢেৰ সৰি গাঁৱৰ মানুহবোৰে লৈ গৈছে, কিন্তু মইহে বুটলি অনা নাছিলোঁ। তাকে ভাবিছোঁ আজি অকণমান ছোৱালীজনী কেইটামান বুটলি আনি থৈছিলে, সেইখিনি শুকালে আৰু আচাৰ বনাবলৈ হ'ল। আজি তাকে ভাবিলোঁ এটিং পাৰি আনোগৈচোন, মানুহজনকো ক'লোঁ বলকচোন অকণমান পাৰি দিব বুলি। পাৰি দিলে আৰু জোকাৰি দিলে। মই বুটলি মেলি আনিয়ে ধুই মেলি লৈছোঁ, শুকুৱাম। অকণমান আচাৰো বনাম, টেঙা আচাৰো অকণমান বনাম, মিঠা আচাৰো অকণমান বনাম, অকণমান গুড়িকৈও শুকুৱাই থ'ম বুলি ভাবিছোঁ। গৰমত বগৰী চৰবত কোনে কোনে খাই পাইছে বাৰু, বহুত ভাল লাগে খাবলৈ। গুড়িকৈ খুন্দি থ'ব লাগে আৰু এয়া দেখিছেনে, কাৰ বগৰী প্ৰিয় বাৰু, দেখি লোভ লাগিছেনে? ইমান ধুনীয়া বগৰীখিনি আমাৰ গাঁৱত আছে বুলিহে এতিয়া নিজে পাৰি মেলি শুকুৱাই এনেকৈ ল'ব পাৰিছোঁ। কিন্তু টাউনত থকাবোৰে এয়াকে যে কিনি খাব লগা হয়। আগতে আমিও আছিলোঁ টাউনত, তেতিয়া আমিও কিনি খাব লগা হৈছিলে। এতিয়া গাঁৱত আছে যে মূল্যই বুজি নাপাওঁ। অকণমান বগৰী আচাৰে দোকানত কিনি খাইছেনে? কিমান দাম। সেইটো নিজে যে এনেকৈ ধুনীয়াকৈ আনি মেলি শুকুৱাই আচাৰ বনাই ল'লে কিমান দিন সাঁচি ৰখাই খাব পাৰি। এয়া ছোৱালীজনীয়ে কেইটামান বুটলি আনিছিলে, এইখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল। এতিয়া ধুনীয়াকৈ পকিছে যে একদম পূৰা ৰঙা হয়, কি মজা যে গোন্ধাইছে। এইখিনি অকণমান মিঠা বনাম, অকণমান জ্বলা বনাম বুলি ভাবি আছোঁ। বাকী এইখিনি শুকুৱাই লওঁ, তাৰপাছত কি বনাম চাওঁ আৰু কিমানখিনি শুকুৱাই থওঁ, কিমানখিনি আচাৰ বনাওঁ চাই লওঁ। আচাৰ বনাবলৈও তেল লাগে নহয় বহুত, তেলৰ যিহে দাম গম পাইছে নহয়। আৰু কম দামী তেলটো যে খাবই নোৱাৰি, যি গোন্ধাই। ধাৰা হ'লেহে অকণমান ভাল লাগে। তাকে ভাবিছোঁ এয়া অকণমান খুন্দি খাওঁ বুলি লৈছোঁ। এয়া কেঁচা বেছি পকাবোৰ বিজল বেছি হয়, সেইকাৰণে অকণমান কেঁচাবোৰ বাছি লৈছোঁ এনেকৈ ধুনীয়াকৈ। লগৰীয়া হ'লেহে আকৌ টেঙা খাবলৈ ভাল। বেলিটো পৰিবলৈ হ'ল আৰু বেছি সময় নাই, আবেলি হৈ গ'ল। এতিয়া খাবলৈও ভাল নালাগে, ৰ'দ চোকা হৈ থাকিলেহে টেঙা খাবলৈ ভাল লাগে। তাকে অকণমান খাই লওঁ আৰু 2 ডলা হ'ল, 1 ডলা শুকুৱাই দিলোঁ, 1 ডলা এই আৰু কেঁচা কেইটামান অকণ বাছি লৈছোঁ। বাকী এইখিনিকো শুকুৱাই দিম এতিয়া এনেকৈ ধুনীয়াকৈ। শুকালে আৰু পাছত বনাম আৰু টিকো খাব নহয়, এইখিনি বেছি নাখাওঁ, বেলি নাই আৰু খাই ল'লে ভাত খাবলৈ নাই বেছি। ভাত খাবি। বগৰী খুন্দি খালে পেলাই অকণমান ধুনীয়া অকণমান দিব লাগে। ধুনীয়া অকণ দিলে বৰ ধুনীয়া, একদম ধুনীয়াখিনি বেছি ধুনীয়া গোন্ধ কৰি দিয়ে। নহৰু, জলকীয়া, এইফালে ধনিয়া পাত দি খুন্দিছোঁ আৰু নিমখ, জলকীয়া, নহৰু, ধনিয়া কেঁচা হ'ব লাগে, এইটো বেছিকৈ পকিছে। খাই আছোঁ দিয়ে না কিমান পাৰ। পানী ওলাই গৈছে চাগে, কোনে চাই আছে আমাৰ ভিডিঅ'। পিঁয়াজ নহয়, জলকীয়াটো দিম দে। খুব লগা নাই। এইফালে কেংকলঙে খাইছে, আমাৰ কেংকলং এইটো কেংকলং চৰাই দেই, এইটো পকা বগৰী খায়। এইফালে এতিয়া আমাৰ নিতুল দাদা আৰু মানুহজনে মিলি ভুলুকা বাঁহ এডাল কাটি আনিলে। সিহঁতক টেঙা নথলোঁ আৰু নাখাওঁ বুলি কৈছে। এতিয়া ভুলুকা বাঁহডাল কাটি আনি ফিল্টাৰটোৰ ওপৰত মানে পানীখিনি ঘোলা আহিছে। তাকে কি হৈছিলে বোলো, জখলা এডাল নাই, জখলাডাল বনাবলৈ ভুলুকা বাঁহ এডাল কাটি আনি গিৰমিটৰ লগত ফুটাই এনেকৈ জখলা বনাই আছিলে। কিন্তু বাঁহডালত কি হৈছে, নিতুলৰ বটালিখন চা, এই বুদ্ধি যোগাৰো মাষ্টৰ। দেখাই দেচোন ধাৰটো। এয়া দেখিছে বটালি,
ইয়াক খুলিছোঁ আৰু অঁ উঠনিৰ পৰা এইটো গিৰমিট লগাই আছিলোঁ। এয়া গিৰমিট লগাই আছিলে নহ'লেগৈ, এয়া ফাটি ফাটি গৈছে। গিৰমিট লগাই এনেকৈ মাৰিছিলে, ফাটি ফাটি গৈছে এইফালে। এয়া এতিয়া সি বেলেগৰ ঘৰত নিবিচাৰাকৈ এয়া গিৰমিট বনাই লৈছে। এখন বটালি বনাই ভাঙি কি কয় বটালি, ভাঙা দা আৰু ভাঙা দা। ইমান বুদ্ধি দেখিছ আমাৰ নিতুল দাদা, কি ধুনীয়া চোকা সোমাই গৈছে ইয়াত ন। এইটোকে কয় যোগাৰো। ভাতখিনি দেখিছ না, কেনেকৈ খালে জুপি জুপি। বাৰু যি কি নহওক, আজি মোৰ বগৰীখিনিত দেখি কাৰ কাৰ জিভাৰ পানী পৰিলে। আৰু যদি কোনোবাই বগৰী চৰবত খাই পোৱা নাই, বাৰিষা আমাৰ ঘৰত আহিলে হৈ গ'ল। আমি খাবলৈ বনাম নহয়, তাৰে এগিলাচ খাই যাবলৈ পাৰিব আপোনালোকে। কোনে কোনে বগৰী চৰবত খাই পোৱা নাই, খুব ভাল লাগে খাবলৈ। আৰু এইফালে দেখিছেনে হাঁহকেইটা, একো এটা থ'বই নোৱাৰি, এনেকুৱা লোভীয়া। এইকেইটা যিমান দিলেও পেট নভৰে।